জীৱনত অতি প্ৰয়োজনীয় কেইটামান কথা আৰু এই কথাবিলাক আমাক ফোকাস কৰাটো অত্যন্ত প্ৰয়োজন যিকিনো আমি চাই লও সেই কথাবোৰ কি আছিল নাম্বাৰ 1 তুমি ভুল কৰিবা বুলি অনবৰত ভয় কৰি থকাটোই হল জীৱনৰ আটাইতকৈ ডাঙৰ ভুল নাম্বাৰ 2 যিবোৰ মানুহে ভৱিষ্যতক বিশ্বাস নকৰে সেইবোৰ মানুহে ভৱিষ্যত গঢ়িব নোৱাৰে নাম্বাৰ 3 জীৱনটো হল বাইচাইকেলৰ নিচিনা পেডেল মাৰিবলৈ বন্ধ কৰিলেই তুমি মাটিত বাগৰি পৰিবা নাম্বাৰ 4 একমাত্ৰ মূৰ্খইহে তৰ্ক কৰে কেতিয়াও কাৰো কথাৰ প্ৰতিবাদ নকৰিবা কৈফত নিদিবা ক্ষমা নুখুজিবা সুখী জীৱনৰ সেইটোৱে হল গোপন ৰহস্য নাম্বাৰ 5 ৰাজনীতি মছলা গুড়ি কৰা যন্ত্ৰৰ দৰে ইয়াৰ কবলত জ্ঞানী আৰু মূৰ্খ দুয়োবিধ মানুহে এক হৈ যায় নাম্বাৰ 6 সেইজনেই প্ৰকৃত মানুহ যিজন ক্ষমতাশীল হৈ উঠাৰ পিছতো দুৰ্বলসকলক সুৰক্ষা দান কৰে নাম্বাৰ 7 জীৱনৰ গধূলি পাৰত অতীতলৈ ঘূৰি চাই যি মানুহে ক'ব পাৰে যে তেওঁ জীৱনটো ভালকৈহে কটালে আৰু অনুতপ্ত হ'বলগীয়া কোনো কাম তেওঁ কৰা নাই তেওঁতকৈ সুখী আৰু ভাল মানুহ আন কোন হ'ব পাৰে নাম্বাৰ 8 যদি মোক ডক্টৰে কয় যে মই আৰু মাত্ৰ 6 মাহে জীয়াই থাকিম তেন্তে তাৰ পিছত মই মন মাৰি বহি নাথাকোঁ মই বৰং আগতকৈ দুগুণ বেগেৰে টাইপ কৰিম নাম্বাৰ 9 মই এই কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আপুনি যদি আপোনাৰ ক'বলগীয়া কথাখিনি 20 মিনিটত শেষ কৰিব নোৱাৰে তেন্তে আপুনি কথা ক'বলৈ এৰি সেই বিষয়ে এখন কিতাপ লিখিবলৈ আৰম্ভ কৰি দিয়া উচিত নাম্বাৰ 10 50 বছৰ বয়সত ভৰি দি তুমি যদি অনুভৱ কৰা যে জীৱনটো তোমাৰ ভাল লাগিছে তেন্তে জানিবা যে তোমাৰ বাকী ছোৱা জীৱন যৌৱনতকৈও বেছি উপভোগ হ'ব নাম্বাৰ 11 পাৰিম বুলি যিজনে বিশ্বাস কৰে তেওঁ জয়লাভ কৰিব পাৰে নাম্বাৰ 12 প্ৰত্যেক দিন জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা নাম্বাৰ 13 কাৰ কি জাতি ভগৱানে খবৰ নকৰে কোনে কি কৰে তাকহে ভগৱানে খবৰ কৰে নাম্বাৰ 14 নাও উঠাৰ আগতে নাওখন আৰু বৈতাপাত চাই ল'ব লাগে আৰু এই কথাষাৰ আমি সকলোৱে জানো কিন্তু আমি আমাৰ দৈনন্দিন জীৱনত আমি এইটো ব্যৱহাৰেই নকৰোঁ কাৰণ আমি এইটো পাহৰি যাওঁ সেয়ে মই কৈছোঁ আপুনি অধৈৰ্য নহ'ব আপুনি বাৰে বাৰে চেষ্টা কৰি যাওক আপুনি ভালকৈ দেখক এই কামটো কৰিলে মই পাৰিম নে নোৱাৰিম হয়তো আপোনাৰ 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ লাগিব পাৰে লাগক কিন্তু আপুনি অধৈৰ্য নহ'ব এদিন নহয় এদিন আপুনি নিশ্চয় পাৰিব হে আপুনি নিম্নোক্ত কথাখিনি আপুনি মনত ৰাখিব বুলি মই আশা কৰি মই বিদায় লৈছোঁ